নমস্কাৰ প্ৰিয় বন্ধুসকল, 5 এপ্ৰিল 2020 চনৰ আজি সন্ধিয়াৰ প্ৰধান বাতৰিসমূহ জানি লোৱা হওক। ভাৰতৰ কৰোনা ভাইৰাছৰ কেন্দ্ৰ হিচাপে বিবেচিত হোৱা নিজামুদ্দিন দৰগাহৰ তবলিগত অংশ লোৱা 8গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে দিল্লী বিমানবন্দৰত। ইমিগ্ৰেশ্যনৰ এক সূত্ৰই সদৰি কৰিছে এই কথা। তবলিগত অংশ লোৱা এই 8গৰাকী লোক আছিল মালয়েছিয়াৰ। দিল্লীৰ পৰা মালয়েছিয়ালৈ উৰা মাৰিবলগীয়া মালিন এয়াৰ ৰিলিফ ফ্লাইটত যাবলৈ বিচৰোঁতেই ইমিগ্ৰেশ্যনৰ কৰ্তৃপক্ষই আটক কৰি আৰক্ষীক চমজাই দিয়ে। আজিলৈ দেশৰ কোনো এখন চৰকাৰে কৰিব নোৱাৰা কাম কৰিলে ক'ভিড-19ক লৈ দিয়া এই 21 দিনীয়া লকডাউনে। বহু বছৰ ধৰি চেষ্টা কৰিও বিভিন্নজনে গংগাৰ পানী প্ৰদূষণমুক্ত কৰিব পৰা নাছিল। কিন্তু বিশেষজ্ঞসকলে দাবী কৰিছে যে লকডাউনৰ বিগত দিনকেইটাত গংগাৰ পানী 40ৰ পৰা 50% পৰ্যন্ত পৰিষ্কাৰ হৈছে। মহামাৰী কৰোনা ভাইৰাছৰ পৰা মুক্ত হ'ল বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কণিকা কাপুৰ। অৱশেষত 6টো পৰীক্ষাত কণিকা কাপুৰৰ ক'ভিড-19ৰ পৰীক্ষাত ৰিপৰ্ট আহিল নিগেটিভ। যোৱা শনিবাৰে এই কথা সংবাদ মাধ্যমক সদৰি কৰিছিল চিকিৎসকে। যোৱা 9 মাৰ্চত লণ্ডনৰ পৰা অহাৰ পিছত 20 মাৰ্চত কণ্ঠশিল্পীগৰাকীৰ দেহত ধৰা পৰিছিল এই ভাইৰাছৰ উপস্থিতি। ইয়াৰ পিছত কণিকাক লক্ষ্ণৌৰ সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত প্ৰথমে চিকিৎসকৰ সৈতে যথেষ্ট বেয়া ব্যৱহাৰ কৰিছিল যদিও শেষৰ পৰ্যায়ত ব্যৱহাৰ যথেষ্ট উন্নত হৈছিল কণিকা কাপুৰৰ। যোৱা সপ্তাহত কণিকাই আৱেগিকভাৱে ইনষ্টাগ্ৰামত লিখিছিল, আশা কৰিছোঁ সোনকালে কৰোনাৰ পৰা মই মুক্ত হ'ম। ৰাজ্যত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে দৈনিক তৎপৰতা অব্যাহত ৰাখিছে। তাৰ মাজতে আজি গোৱালপাৰাত উপস্থিত হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি পুৱা গোৱালপাৰাত উপস্থিত হৈ গোৱালপাৰা সামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। লগতে ক'ভিড-19 সংক্ৰমণ ৰোধৰ ব্যৱস্থাৱলীৰ ওপৰত 3গৰাকী ক'ভিড ৰোগীৰ লগত বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। ইপিনে চিকিৎসালয়খনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলকো সাক্ষাৎ কৰি তেওঁলোকৰ সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। বন্ধুসকল, আজি ৰাতি 9 বজাত 9 মিনিটৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে আমাক অনুৰোধ জনাইছে, আমি এগছি হ'লেও চাকি বন্তি নাইবা টৰ্চৰ লাইট নাইবা মোবাইলৰ ফ্লাছ লাইট হ'লেও জ্বলাব লাগে। এই ক্ষেত্ৰত আমি আগভাগ লোৱা উচিত আৰু সামাজিক দূৰত্বৰ ব্যৱধান ৰাখি আমি এই কামত জড়িত হোৱা উচিত। সকলোৱে যাতে নিজৰ ঘৰত এগছি হ'লেও বন্তি জ্বলায়। এই বন্তি জ্বলোৱাৰ ফলত কি লাভ হ'ব সেই বিষয়ে আমাৰ ইতিমধ্যে কেইটামান ভিডিঅ' প্ৰকাশিত হৈছে। যদি চাব খোজে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ সেই ভিডিঅ'কেইটা চাব পাৰে। লগতে আমাৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ অসমীয়া বাতৰি পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।